অপ্ৰিয় হ'লেও কেইটামান সত্য কথা যে যিদিনা আমি ৰ'জালি নামৰ সেই হত্যাকাৰীটোক এনকাউণ্টাৰ কৰা বুলি গম পাইছিলোঁ, আমি কিন্তু বহুখিনি মানুহেই প্ৰায়ভাগ মানুহে সুখী হৈছিলোঁ এই সিদ্ধান্তত। ভাবিছিলোঁ যে এইটো এটা খুব তাৎক্ষণিকভাৱে খুব ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে হওক বা চৰকাৰে হওক। আৰু তেতিয়া ভাবিছিলোঁ যে বিজেপি চৰকাৰৰ দিনত এটা খুব ভাল পদক্ষেপ হৈছে যে তাৎক্ষণিকভাৱে হত্যাকাৰী বা দোষীক এনেকুৱা ধৰণে শাস্তি দিলেহে আকৌ তেনেকুৱা ধৰণৰ দোষ কৰিবলৈ মানুহে ভয় খাব। কিন্তু কথা হৈছে কি, আমি আনন্দিত হৈছিলোঁ কাৰোবাৰ এনকাউণ্টাৰক, মৃত্যুক, যিটো এটা অস্বাভাৱিক কথা নহয় জানো? এইটোতো স্বাভাৱিক কথা নহয়। কাৰোবাৰ মৃত্যুত জানো কোনোবাই সুখী হয়, আনন্দিত হয়? যিহেতু সি এজন নিৰ্দোষী ল'ৰাক হত্যা কৰিছিলে, বাকী বিষয় বাদেই দিছোঁ। গতিকে আমাৰ সেইটো কাৰণত খুব বেয়া লাগি পেলাই তাক এনকাউণ্টাৰ কৰাৰ কাৰণে আমি বেয়া পোৱা নাছিলোঁ। বেলেগ বিষয় একো নাছিল। আৰু খুব ভাল লাগিছিল যে এইটো এটা ভাল সিদ্ধান্ত হৈছে, ভৱিষ্যতে এনেকুৱা দুখ কৰিবলৈ মানুহে ভয় খাব। কথা আছিল সেইটো। কিন্তু তাৰ মাজতে বহুত কিবা কিবি বিবাদ হৈ গৈছে, ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোতে হিন্দু মুছলিম হৈ গৈছিলে। এতিয়াও শেষ হোৱা নাই, সেইকুৰা জুই জ্বলিয়ে আছে। আৰু সেইকুৰা জুই যেন আৰম্ভণিহে। সকলোৱে গম পাইছে কি কি ঘটনা যে অসমখনত হ'বলৈ বাকী আছে, নহয় জানো? এতিয়া কিন্তু সেই বিষয়টোত মই এটা কথা ক'ব খোজোঁ। এদিন পিছতে যিহেতু যিগৰাকী ছোৱালীৰ কাৰণে ৰ'জালিয়ে সেই নিৰ্দোষী ল'ৰাজনক হত্যা কৰিলে, আমি নিৰ্দোষী বুলিয়ে এতিয়াও কওঁ, তাৰ বহুতখিনি কথা কিন্তু এতিয়া বাহিৰ হৈ আছে, ওলাই আছে। যিখিনি কথা মানে এতিয়া বাহিৰ হৈও লাভ নাই, শুনিও লাভ নাই, একো বিচাৰ কৰিবলৈও কোনো নাইকিয়া নিচিনা হৈ গ'ল। গতিকে কথাটো এনেকুৱা যে মানে যিখিনি কথা এতিয়া আমি শুনিছোঁ ছ'চিয়েল মিডিয়াটো, মিছা কথা হ'লে নিশ্চয় এনেকৈ প্ৰচাৰ নহ'ল হয়। সেইটো কাৰণে আফচোচ লাগে কেতিয়াবা ভাবিলে যে সেই ল'ৰাটো নমৰি আচলতে সেই ল'ৰা ছোৱালীহালহে মৰিব লাগিছিল, যাৰ হেনো প্ৰেমৰ কাহিনী আছে। হিন্দুৱে হওক বা মুছলিমেই হওক, ল'ৰাটো মুছলিম আছিল, ছোৱালীজনী হিন্দু আছিল। আৰু আমি জনামতে ছোৱালীজনীকহে টৰ্চাৰ কৰিছিল, ভাল পাবলৈ জোৰ কৰিছিল, তাৰপিছত আক্ৰমণ কৰিছিল ৰাস্তাত অকস্মাত। কিন্তু তেনেকুৱা ধৰণৰ কথা নহয়, তেওঁলোকৰ আগৰ পৰা প্ৰেমৰ এটা সম্পৰ্ক আছিল আৰু মাজত এৰা ধৰাও হৈছিল, পিছত আকৌ আহি তেনেকুৱা ধৰণৰ কণ্টিনিউ চলি আছিল, তেনেকুৱা ধৰণৰ। যিহেতু তেওঁলোকৰ আত্মীয়ই কৈছে, গতিকে সেইখিনি মিছা হ'ব নোৱাৰে। গতিকে এনেকুৱা লাগিছে সেই নিৰ্দোষী ল'ৰাজন মৰাতকৈ সিহঁত দুটাই নোহোৱা হ'ব লাগিছিল পৃথিৱীৰ পৰা আচলতে। সেইটো কথা গ'ল। তাৰপিছতে তাৰ প্ৰায় সমান্তৰালকৈ আমি শুনিলোঁ মাজুলীত এটা খুব আশ্চৰ্যজনক ঘটনা, ঘৃণনীয় ঘটনা, খুব লজ্জানত কৰা ঘটনা, যে 12জনকৈ মানুহে 9-10 বছৰীয়া বা 10-12 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰিছে। অকল ধৰ্ষণ কৰাই নহয়, তাই প্ৰেগনেণ্ট হৈ গৈছে। গতিকে এই কথাটো চাগে এদিনীয়া কথা নিশ্চয় নহয়। এইটো এটা খুব দুখ লগা আৰু খুব ঘিণ লগা, আৰু কি ক'ম মানে মানুহ যেন নহয়, পিশাচ হয়, সেইকাৰণে তেনেকুৱা কৰিব পাৰিছে। 12জন মানুহে এজনী সৰু ছোৱালীৰ লগত এনেকুৱা কাণ্ড কৰিব পৰা সেই মানুহকেইটা মানসিকতা কেনেকুৱা হ'ব পাৰে? গতিকে খুব আচৰিত যে বৰ্তমানেও সেই মানুহকেইটাক গ্ৰেপ্তাৰহে কৰা হৈছে। আমি ৰাইজে বিচাৰিছিলোঁ যে দোষীক শাস্তি দিব লাগে, কিন্তু দোষীক শাস্তি দিয়া হোৱা নাই বুলি মই এতিয়ালৈকে নকওঁ, যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু আমি এইটোৱে বিচাৰিছিলোঁ, তেনেকুৱা ঘৃণনীয় কাম কৰা মানুহকো কিন্তু এনকাউণ্টাৰে লাগে, নহ'লে ফাঁচি লাগে, খুব সোনকালে লাগে। এইবোৰ সিদ্ধান্ত ল'বলৈ দেৰি কৰি একো লাভ নাই। কিন্তু সেই সিদ্ধান্ত আমি শুনিবলৈ এতিয়াও অপেক্ষাৰত। তাৰপিছত এটাকৈ মানে প্ৰেমৰ জালত মুছলমান ল'ৰাই হিন্দু যুৱতীক ফচোৱা বহু ধৰণৰ ভিডিঅ' বা বহু ধৰণৰ ঘটনা এতিয়া ভাইৰেল হৈ আছে। যি টি জেগাৰ মানে মানুহবোৰ যেন হেৰি হৈ আছিলে, মানে কি ক'ম, গাপ দি থৈছিলে বহুত বস্তু। কিন্তু এতিয়া সুবিধাটো পাই মানে সকলোৱে বাহিৰত ওলাই আহিব চেষ্টা কৰিছে। যদি সেই ঘটনাবোৰ সঁচা হয়, তেতিয়াহ'লে সেইবিলাকৰ উচিত বিচাৰ হ'ব লাগে। প্ৰত্যেকৰে কাহিনীত গৈ ক'বলৈ নাযাওঁ। আৰু চৰকাৰে নতুন নিয়ম যিমানে উলিয়াইছে, সিমানে সেই ঘটনাবিলাক কিন্তু একদম অ'পেন বাহিৰত আহিছে। যেনে চৰকাৰে এটা কথা ঘোষণা কৰিলে যে বিবাহিত পুৰুষে অন্য মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰে, বিবাহিত মহিলাই অন্য পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিলে জেল হ'ব। তাৰপিছত তেনেকুৱা ধৰণৰ কিছুমান কথা, সেই কথাবিলাক কিন্তু এতিয়া খুব বাহিৰলৈ আহিছে, কাৰণ চৰকাৰে এইবিলাক ৰুল বনাইছে যিহেতু। গতিকে মানুহখিনিয়েও সাহস পাইছে, যোনখিনিয়ে অতদিনৰ পৰা ভুগি আছিলে। গতিকে সেই হিচাপে যদি কোনোবা হিন্দু যুৱতীয়ে মুছলমান সম্প্ৰদায়ৰ ল'ৰাৰ পৰা সঁচাকৈ টৰ্চাৰ পাই আছিলে, তেতিয়াহ'লে সেইখিনি অ'পেন কৰিছে, ঠিকেই আছে। কিন্তু যদি ইয়াৰ মাজতে কোনোবা বদমাছ, মই জাতি ধৰ্মক লৈ নকওঁ, কোনো এনেকুৱা ধৰণৰ মানে প্লেনিং কৰি কোনোবা ল'ৰাক ফচাবলৈ হেৰি কৰা হৈছে, সেইবিলাকো যাতে ভালকৈ বিচাৰ হয়। কাৰণ ইমান দিনৰ পৰা কিহৰ কাৰণে মুখ খোলা নাছিলে, তৎক্ষণাত যে ইমান দোষী ল'ৰা ওলাই গ'ল। আৰু
সেইদিনা আৰু এটা ভিডিঅ' পালোঁ, এজনী ছোৱালীক পলুৱাই নিবলৈ আহিছিলে এটা ল'ৰাই, সৰু ল'ৰা, দেখাত বয়সত গম পায় বৰ বিশেষ বয়স হোৱা নাই, ছোৱালীজনী যিহেতু তাতকৈও সৰুৱে হ'ব, ভাল পোৱা যিহেতু সিহঁতৰ, আৰু সেই ছোৱালীজনীয়ে তাইক নিবলৈ মাতি আনিছিলে, কিন্তু লাষ্টত কি হ'ল, সিহঁতৰ ঘৰতে তাক ৰাখি থৈ তাক পুলিচত গতাই দিয়া হ'ল, ছোৱালীজনীৰ ঘৰত ৰাখি দিয়া হ'ল। তাৰমানে কি, আমাৰ সাধাৰণ এটা উদাহৰণ যদি দিবলৈ যাওঁ, ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কাৰণ ইটোৰ পৰা সিটোৰ কথা ওলাই গৈ থাকিব। এতিয়া আমাৰ সাধাৰণ পৰিয়ালবিলাকৰ কিছুমান উদাহৰণ যদি আমি দিবলৈ যাওঁ, আমাৰ কম বয়সত যেতিয়া এজনী ছোৱালী কাৰোবাৰ প্ৰেমতে পৰক বা তেনেকুৱা ধৰণৰ কম বয়সত যদি তেনেকুৱা ধৰণৰ ঘটনা হয়, হিন্দু হওক মুছলিম হওক, যি ধৰ্মৰ হওক, যি নহওক, কোনোবা ল'ৰাৰ লগত, তেতিয়া ঘৰৰ মানুহখিনিয়ে কি কৰে বাৰু? ছোৱালীজনীক বুজাই মেলি কি কৰে যে এইটো বেয়া কথা, এইটো কৰিব নালাগে, এতিয়া তহঁতৰ বয়স হোৱা নাই, এতিয়া পঢ়া শুনাৰ বয়স, এতিয়া এইখিনি কৰ, বিয়া বাৰুলৈ বহুত সময় আছে, বা ল'ৰাটোকো মাতি আনি সেনেকৈ বুজাই তেনেকুৱা ধৰণে কথাবিলাক ছেটেল কৰে। কিন্তু আজিকালি কি হৈছে, ছোৱালীবিলাকৰ গাত একো দোষেই নাই, ল'ৰাবিলাকেহে যেন ছোৱালী নিবলৈ মানে আহে, ছোৱালীবিলাকে একো কৰাই নাই, একোৱেই নকৰা হৈ যায়, একো নাজানেই, তাহাঁতক কিন্তু নিবলৈ আহি ঘৰ পায়হি। আৰু এজনীয়ে সিদিনা কৈছে, মোবাইলতে আমাৰ বহুত কিবা কিবি হৈ গ'ল, এতিয়া সেই ভিডিঅ'বিলাক, সেই কথাবিলাক ল'ৰাটোৱে ব্লেকমেইলিং কৰি পেলাই ছ'চিয়েল মিডিয়াত দি মানে ব্লেকমেইলিং কৰিছে যে তই মোলৈ বিয়া হ'বই লাগিব, বা তই মোলৈ আহিবই লাগিব, নহ'লে এইখিনি আউট কৰিছে। ইমানখিনি হ'বলৈ কেনেকৈ পালে? যদি ভাল পাব জানিছা, যদি মোবাইলটোত ভিডিঅ' যদি চব কৰিব জানিছা, চব হৈ গ'ল বুলি তুমি যিটো বাক্য কৈছা, চব যদি কৰিব জানিছা, তেতিয়াহ'লে এতিয়ানো সেই ল'ৰাটোক ফচাবলগীয়া কিয় হ'ল? সেইখিনি মগজ নাছিলে নেকি, যে মই নেদেখাকৈ এটা ল'ৰাৰ লগত কথা পাতিছোঁ আৰু বহুত কিবা কিবি কৰিছা, গতিকে কিমানলৈকে কৰিব লাগে সেইখিনি নাজানা? এতিয়া যেতিয়া ল'ৰাটো মুছলমান, তাতে আকৌ এইটো ঘটনা হ'ল, তাৰপিছতে যে একেবাৰে তুমি চব গম পাই গ'লা, তাৰমানে কি খেলি হেৰি হৈ যায় যে নহয় আৰু এতিয়া ইয়াক এৰি বেলেগ ল'ব পাৰি, আৰু মই এতিয়া অভিজ্ঞতা হৈ গৈছে মোৰ, তেনেকুৱা নালাগে জানো কথাবোৰ? প্ৰত্যেক ঘৰতেতো এনেকুৱা হ'ব পাৰে যে ছোৱালী যেতিয়া ডাঙৰ হৈ আহে, তেতিয়া ডাঙৰ হৈ অহাৰ পিছত প্ৰথম ভাল বেয়া একো বুজি নাপায়, গতিকে কাৰোবাক যেতিয়া ভাল লাগে সেই ছোৱালীজনীৰ, যেতিয়া ঘৰত ধৰা পৰে কথাটো, তেতিয়া কিন্তু ঘৰৰ মানুহখিনিয়ে ভালকৈ বুজাই মেলি খঙেৰে হওক কিবা হওক ছোৱালীজনী ভাল ৰাস্তালৈ আনিব লাগে, আনে। সেইটোৱে আচলতে ঘৰত দিয়া সংস্কাৰৰ ভিতৰত পৰে। আজিকালি কি সেই সংস্কাৰবোৰ নাই নেকি? হাতত সৰুতে এটা মোবাইল দি দিছে, তাৰপিছত মোবাইলত কি কৰিছে কোনো ধৰণৰ চোৱা চিতা কৰাৰ ছিষ্টেম নাই, তাৰপিছত কোনোবা ল'ৰাৰ প্ৰেমৰ জালত পৰিছে, পৰাৰ পিছত সি মুছলিম বুলি গম পাইছে বা বেলেগ এটা কাষ্টৰ বুলি গম পাইছে, তাৰপিছত গম পোৱাৰ পিছত ঘৰত এৰাৰ কাৰণে হেৰি কৰা হৈছে, আৰু তাৰপিছতে ফচাই দিয়া হৈছে ল'ৰাজনক। তাৰপিছতে ফচাই দিছে ল'ৰাজনক, যেন ছোৱালীজনীয়ে একো গমেই নাপায়। তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আৰু হিন্দু মুছলিমটো খুব বেছি হৈছে, খুব বেয়া কথা হৈছে। আমাৰ খিলঞ্জীয়া মানুহখিনিকো বহুত মানে মেণ্টেলি টৰ্চাৰ কৰা হৈছে। আৰু কোনোবা কিবা এটা সংগঠনৰ নাম লৈ পেলাই, হিন্দু সংগঠনৰ নাম লৈ পেলাই মুছলমান সম্প্ৰদায়ৰ মানুহক অপমানিত কৰা, অপমানসূচক বাক্য ছ'চিয়েল মিডিয়াত কোৱা বা অপমান কৰা, এইবিলাকৰ পৰা কি হ'ব আমাৰ সমাজখনত? অসমীয়া মানুহে হওক বা আমাৰ হিন্দু মানুহ কিমান আছে অসমখনত? বাহিৰৰ মানুহবোৰে দেখোন ভৰ্তি, মুছলমান মানুহ বাদ দিয়কচোন, বাহিৰা মাৰোৱাৰী, বিহাৰী, বেংগলী, এই মানুহখিনিয়ে দেখোন অসমখন ভৰ্তি হৈ আছে। তেতিয়াহ'লে সেই খিলঞ্জীয়া মুছলমান কেইজনৰ লগত যুদ্ধ কৰি সময়, মানে টাইম ৱেষ্ট কৰাৰ সময় নে নিজৰ অসমখনৰ মানে কেনেকৈ অসম হিচাপে ধৰি ৰাখিব পাৰি সেইটো চিন্তা কৰা সময় এতিয়া। একো বুজি পোৱা নাই। ভিডিঅ'টো আজি যথেষ্ট দীঘল হৈ গৈ আছে, আৰু যিহেতু বহুত কিবা কথা আছে, খুব বেয়া পাইছোঁ। ফেচবুকটো খুলিব ইচ্ছা নোযোৱা হৈছে, বিৰাট বেয়া লগা হৈছে। আমাৰ মানসিকতা তেনেকুৱা নাছিল, আৰু এনেকুৱা দিন আহিব বুলিও কেতিয়াও ভবা নাছিলোঁ। এই যে হেৰিৰ কথা কৈ আছে, আমাৰ হজৰত মহম্মদৰ কথা যে কৈ আছে ইমান বেয়াকৈ, এই যিকেইজনে কৈছে ন হিন্দুত্ববাদী, যিকেইজনে হিন্দুৰ এটা সংগঠনত জইন কৰি পেলাই এইবিলাক কথা কৈ আছে, তেওঁলোকক সোধোঁ, মানে হজৰত মহম্মদৰ কথা সৰুতে কিতাপত পঢ়া নাছিল নেকি? কোন হয় হজৰত মহম্মদৰ কথা? একো নাজানে। এতিয়া যে যধে মধে যিকোনো মানুহৰ লগতে যুক্তিতৰ্ক কৰি আছে হজৰত মহম্মদৰ বিষয়ে। পঢ়া শুনা কৰা নাছিল নেকি? স্কুল যোৱা নাছিলে? কিতাপ পঢ়া নাছিলে? নেজানে হজৰত মহম্মদ কোন? যদি নাজানে তেতিয়াহ'লে কাৰোবাৰ ধৰ্মৰ হেৰিত মানে ইমান অপমানসূচক কথা কোৱাৰ অধিকাৰ ক'ত পালে? হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, কিবা হওক, যিয়ে নহওক, এইটো কথা নহয়। আমাৰ শংকৰদেৱৰ কথা বেয়াকৈ ক'লে সহ্য কৰিবনে কোনোবাই? আমি কৰোঁনে? গতিকে এজন ধৰ্মৰ প্ৰচাৰক বা এজন ধৰ্মৰ গুৰু, তেওঁক ভগৱান হিচাপে মানে, যেনেকৈ আমাৰ অসমীয়া বহুত মানুহে শংকৰদেৱক ভগৱান হিচাপে মানে। গতিকে
সেইখিনি কৰাটো আমাৰ শুদ্ধ হৈছেনে বাৰু? একদমেই ভুল হৈছে, বহুত বেয়া হৈছে। তাৰ ইমানখিনি হোৱাৰ পিছতো কিন্তু বহুতো ভদ্ৰ মানুহে, সমালোচকসকল হওক, মানে সমাজ সচেতন ব্যক্তিসকল হওক, তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ কথা কোৱা মানুহৰ মুখ বন্ধ কৰিব পৰা নাই। কিয়? আজিও সেই যুক্তিতৰ্ক কিয় চলি আছে? কিয়? ছ'চিয়েল মিডিয়া ইমান বেয়া কথা, বেয়া আলোচনা কৰিবৰ কাৰণে নেকি? ভাল কথাবোৰ ক'লৈ গ'ল? আমি নিজৰ মাজতে যুদ্ধ কৰি থকা নাইনে বাৰু? আমি আচলতে আমাৰ সেইখিনি নিজৰ মানুহ নহয়নে? মইতো বাংলাদেশী মিয়াৰ কথা কোৱা নাই, এতিয়া সোমোৱা সেই কাটাতাৰ পাৰ হৈ অহা মানুহখিনিৰ কথাটো কোৱা নাই। আমাৰ যিখিনি নিজৰ খিলঞ্জীয়া মানুহ, আপোনালোকৰ যোনখিনি মানুহে কথাবোৰ কৈ আছে, ওচৰে পাঁজৰে খিলঞ্জীয়া মুছলমান মানুহ নাই নেকি? নে জীৱনত মুছলমান মানুহ আপোনালোকে দেখিয়েই পোৱা নাই, নে শত্ৰু হিচাপেহে পাইছে? আমাৰ কিন্তু অভিজ্ঞতা বহুত ভাল। আমাৰ যিমান এই 40 বছৰীয়া জীৱনটোত যিমান মুছলমান ভাই, বন্ধু, বান্ধৱী পালোঁ, আজিলৈকেতো একো বেয়া এক্সপিৰিয়েঞ্চ হোৱা নাই। আমিতো কাকো ক'তো বেয়া পোৱা নাই, বৰঞ্চ বহুত ভাল বন্ধু আছেহে, আৰু এতিয়া বৰ্তমানো আছে। এটা সৰু ঘটনা মই কওঁ। আমাৰ এখন দোকান আছে, দোকানখনত মাজে সময় মই গৈ বহোঁ। সেই দোকানখনৰ নামটো হৈছে, মোৰ পেজত পাবই, অনুভূতি অসমীয়া আপ্যায়ন বুলি। যিহেতু তাত অসমীয়া আপ্যায়ন বুলি শব্দটো আছে, গতিকে কিছু মানুহে আকৰ্ষিত হয় দোকানখনৰ নামটো দেখি, ভাল পায়। যোনে অসমীয়া জাতিটোক ভাল পায়, সি হয়তো সেই তেনেকুৱা ধৰণৰ শব্দ এটা ক'ৰবাত দেখিলে, অসমীয়া ছাইনবোৰ্ড এখন দেখিলে ভাল পায়। গতিকে এজন মুছলমান ল'ৰা গৈছে, মানে পুৰুষ, আৰু ল'ৰা সৰু কম বয়সৰ নহয়। তেখেত গৈছে, গৈ কৈছে এটা কথাই বাৰ বাৰ কৈছে যে দোকানখন দেখি খুব ভাল লাগিছে, দোকানখন দেখি খুব ভাল লাগিছে, ইমান ভাল দোকান আপোনালোকে দিছে এইখিনিত, এনেকুৱা দোকান আমাৰ এইখিনিত দেখিবলৈকে নাই। অসমীয়া মানুহৰ একো বস্তুৱেই ইয়াত নাই, চব মানে চব্জিৰ পৰা, মাছৰ পৰা, গেলামালৰ পৰা, যত যি ব্যৱসায় কৰিছে সকলো বহিৰাগত মানুহে, বাহিৰৰ মানুহে কৰি আছে। গতিকে আপোনালোকৰ এই অসমীয়া দোকানখন দেখি খুব ভাল লাগিছে। আৰু এনেকৈ কৈ মানুহজনে চকু পানী চলচলীয়া হৈ গ'ল, কান্দি দিলে সেইখিনিতে। তেতিয়া মই ভাবিছোঁ যে মানুহজনে কিয় কান্দিলে। কান্দি এটা কথা কৈছে, বাইদেউ কি জানে, আমাক এতিয়া চবেই মিয়া বুলি কয়, আমাক মিয়া বুলি ইনচাল্ট কৰে, আমি ৰাস্তাইদি যাব নোৱাৰোঁ, আমাক মানুহবোৰে মিয়া বুলি কথা কয়। আমিতো মিয়া নহয়, আমাৰ দেউতা, ককা দেউতা, আজু ককাৰ পৰা সকলো অসমৰে মানুহ। কিন্তু আমি এতিয়া মিয়া নাম পাইছোঁ, গম পায়। এই বিজেপি চৰকাৰখন হোৱাৰ পিছত আমি মিয়া হৈ গ'লোঁ। আমি অসমীয়া মুছলিম বুলি আমাৰ একো নোহোৱা হৈছে, মান সন্মান নোহোৱা হৈছে আমাৰ ক'তো। আপোনালোকে কি ভাবে মোক সুধিছে তেতিয়া। কিন্তু এনেকুৱা হৈছে, মই ছ'চিয়েল মিডিয়াত য'তে ত'তে যিকোনো ধৰণৰ ভিডিঅ'ত কিন্তু মই সদায় আমাৰ খিলঞ্জীয়া অসমীয়া মুছলিমখিনিৰ কাৰণে মাত মাতি আহিছোঁ, কৈ থাকোঁ মই, আৰু খুব ভাল পাওঁ। যিহেতু মোৰ তেনেকুৱা, মই কৈছোঁৱেই, মোৰ বন্ধু বান্ধৱ আছে। আমি নাহৰণি গাঁৱৰ ওচৰত ডাঙৰ হোৱা ছোৱালী, আমি নাহৰণিৰ ওচৰৰ স্কুলত পঢ়া ছোৱালী, আমি তাৰে আমাৰ এতিয়াও বহুত বান্ধৱী আছে। আমি ককাই ভাই নিচিনা বয়সৰ মানুহৰ লগত আমাৰ ভাল সম্পৰ্ক আছে। গতিকে আমি মুছলমান আমাৰ কাৰণে এটা নতুন বস্তু নহয়, আৰু হেৰি নহয়, বৈৰী নহয়, আমাৰ শত্ৰু নহয়। গতিকে আমি সেইখিনি কথা ভাবিব নোৱাৰোঁ। যোনখিনি মানুহে এতিয়া হৈ হাল্লা কৰি আছে, সেই মানুহখিনি আচলতে কিবা বেলেগ এটা বিষয় ঢাকিবৰ কাৰণে এইবোৰ হাল্লা কৰি আছে। মানে তলে তলে হয়তো এনেকুৱা ডাঙৰ অসমক লৈ পেলাই পৰিকল্পনা মানে কৰিছে, অসমখন ধ্বংস কৰাৰ, আৰু আমাৰ সাধাৰণ জনতাক এইবিলাক কথাত মানে মাথাটো সুমুৱাই থৈ দিছে, যাতে আমি সেইবোৰ চিন্তা কৰিব নোৱাৰোঁ। গতিকে অলপ মগজ থাকিলে আমাৰ অসমীয়া মানুহখিনিয়ে অলপ সেইখিনি কথা চিন্তা কৰিবৰ হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, আজি মইতো ক'লোঁ ৰ'জালীৰ বিষয়টো ক'লোঁ, তাৰপিছত ক'লোঁ এই যে মাজুলীত 12টা মানুহে এজনী ছোৱালী ধৰ্ষণ কৰিছিলে, সি হিন্দু হওক, মুছলিম হওক, যি মানুহে নহওক, সেইকেইটা মানুহকো উচিত শাস্তি দি আমাৰ ৰাইজৰ সন্মুখত দেখুৱাব লাগে। আৰু 3 নম্বৰ কথা, এই ছোৱালীবিলাকে যে মুছলমান ল'ৰাই তেওঁলোকক লাভ জেহাদ কৰিছে বুলি যে কিছুমান ভিডিঅ' বনাই আপলোড কৰি ছ'চিয়েল মিডিয়াত দেখুৱাই ফুৰিছে, সেইবিলাকৰ উচিত বিচাৰ হ'ব লাগে। কাৰণ ভাল পাওঁতে ভাল পাব পাৰে, কিন্তু পিছত যেতিয়া নিজৰ সিদ্ধান্ত সলনি হয়, তেতিয়া সেই ল'ৰাটো বেয়া হৈ যায়, আৰু সি মুছলিম কাৰণে সি জেলত যাব লাগে, জেলৰ ভাত খাব লাগে, নহ'লে গুলি খাব লাগে। সেনেকুৱা হ'ব নালাগে। আৰু এটা কথা, বাকী এই বিষয়ত মই একো নকওঁ, যে বিবাহিত পুৰুষ মহিলাই বেলেগ পৰকীয়া প্ৰেম কৰাৰ বিষয়ত মই একো নকওঁ। সেইটো বিষয়ত ক'লে মই বেলেগ ভিডিঅ' বনাম বেলেগকৈ। তাৰপিছত লাষ্ট আজি এটা কথা ক'বলৈ কাৰণে, এই ঘটনাটোৰ কাৰণেই মই ভিডিঅ' বনালোঁ। বাকীবোৰ চব চাই আছিলোঁ এইকেইদিন, ভাবি আছিলোঁ ভিডিঅ' এটা বনাওঁ নেকি, কিন্তু ইমান এটা মানে লগা নাছিল বনাবলৈ। কিন্তু আজি বনাবলৈ এটা কাৰণে বাধ্য হৈছোঁ, যে গুৱাহাটীৰ চেৰাপভাটি অঞ্চলত আৰ্যনগৰ নতুনকৈ ধুনীয়াকৈ ব্ৰিজ বনাই, আৰ্য কলেজৰ সন্মুখেদি ধুনীয়াকৈ ব্ৰিজ বনাই, আগৰ পুৰণা চেৰাপভাটি শব্দ সলনি কৰি আৰ্যনগৰ দিয়া যিখিনি জেগা, সেই জেগাখিনিত কি কৰিছে আমাৰ বিহাৰী ভাই,
উপায়টো নাই আৰু এতিয়াতো আকৌ মুছলমান ভাই বুলি ক'ব নোৱাৰি, এতিয়া বিহাৰীক ভাই বুলি ক'ব লাগিব নহয় জানো। সেইকাৰণে কৈছোঁ যুৱকসকলে কি কৰিছে, অসমীয়া গো বেক, অসমীয়া গো বেক, আমি গো বেক এতিয়া মানে বিহাৰী ইন, অসমীয়া আউট। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে নতুন অসম গঢ়াৰ যি পদক্ষেপত আমাৰ বিহাৰী সম্প্ৰদায়ৰ বিধায়কক সংযোজিত কৰি এই অঞ্চলটোত, এই গোটেই মধ্য গুৱাহাটী অঞ্চলটোত যি বিহাৰীৰ দপদপনি কৰিবলৈ সুবিধা কৰি দিছে, তাৰ কাৰণে এতিয়া মানে এই অঞ্চলটোত আমাৰ অসমীয়া মানুহ, খাটি খোৱা অসমীয়া মানুহ, খাচ অসমীয়া মানুহ আমি মানে কি হৈছে, গো বেক শুনিব লগা হৈছে। আমি এতিয়া গো বেকেই, আমি গো বেক কৰিব লাগিব আৰু বিহাৰী ইন কৰিব লাগিব। এতিয়া প্ৰথম গো বেক সাধাৰণ জনতাই কৰিবনে ৰজাঘৰীয়াই কৰিব নাজানো, কাৰণ ৰজাঘৰীয়াইহে আনি পেলাই ইয়াতে বাহিৰৰ মানুহ আনি ৰজা বনাইছেহি। এতিয়া এখন দোকান খুলিছোঁ নতুনকৈ আমি, সেয়ে মই অলপ আগতে কৈছোঁৱে, কোনোবাই প্ৰশংসা কৰিছে। আৰু কিন্তু যিখিনি জেগাত দোকানখন খুলিছোঁ সেই জেগাখিনিত পূবে পশ্চিমে উত্তৰে দক্ষিণে ক'তো এজন অসমীয়া মানুহৰ ব্যৱসায় প্ৰতিষ্ঠান নাই। আমাৰ দোকানখন মই বাদ দিছোঁ। বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ পৰা ওলাই আহি চেৰাপভাটি ছাইড নহয়, GMC ছাইডত আহিলে, চিধা বিৰুবাৰী ছাইডত আহিলে, বিৰুবাৰী বজাৰ, প্ৰথম LP স্কুল বিৰুবাৰী, LP স্কুলতে ওচৰতে, থানা আৰু LP স্কুলৰ ওচৰতে কেইঘৰমান অসমীয়া মানুহ আছে। তাৰ ভিতৰলৈ বেক ছাইডলৈ পাহাৰীয়া অঞ্চলত আমাৰ খিলঞ্জীয়া মানুহো বহুত আছে, কিন্তু তাৰে মাজে মাজে কিন্তু পাহাৰত বিহাৰী সম্প্ৰদায়ৰ মানুহে পূৰা মানে লৈ লৈছে। তাৰপিছত উচ্ছেদো হৈছে এইখিনিত। এতিয়া শুনামতে, চাবলৈ যোৱা নাই, বহুত বিহাৰী সম্প্ৰদায়ৰ মানুহৰ ঘৰ উচ্ছেদ কৰিছে। তাৰ কাৰণেই হয়তো হাল্লাটো কৰিছে যে অসমীয়া গো বেকেই কৈছে নে। অৱশ্যে মই তেনেকুৱা ধৰণৰ শব্দ শুনা নাই, কিন্তু ছ'চিয়েল মিডিয়াত মই বাক্যকেইটা দেখিছোঁ, নিউজত দেখিছোঁ, কিন্তু হাল্লাটো মই দেখিছোঁ। হাল্লাত সিহঁতে কি কৈ আছে মই শুনা নাই, বুজা নাই। কিন্তু সেই নিউজটো পোৱাৰ পিছত যেতিয়া কৰ্মৰত অৱস্থাৰ পৰা ফুটপাথত খোজকাঢ়ি আহি আছোঁ, সেই আহি থকা সময়খিনিত কিন্তু অসমীয়া মানুহৰ মুখ দেখিবলৈ নাই, খুব কম। সকলো কিন্তু বিহাৰী সম্প্ৰদায়ৰ মানুহৰ দোকান, বজাৰ, মানে ব্যৱসায় প্ৰতিষ্ঠান আৰু আড্ডা, ফুটপাথৰ আড্ডাৰ কোবত বিহাৰী ডেকা ল'ৰাৰ আমাৰ অসমীয়া মহিলাৰ কাৰণে আহিবলৈ বাট নাই, ৰাস্তা নাই। মানে ফুটপাথটো ব্লক কৰি থৈ দিয়ে, তাহাঁতক মানে আমি এক্সকিউজ মি ছাইড প্লিজ ক'ব লাগিব। হটো বুলিতো ক'ব নোৱাৰি, ছাইড দিয়ক বুলি ক'লেতো বুজি নাপাব, কাৰণ সেইখিনি আমাৰ অসমীয়া নহয় সিহঁতে অসমীয়া কিয় ক'ব। গতিকে আমি কি কৰিব লাগিব, নামি পেলাই তলেদি আহিব লাগিব, নহ'লে নিজে ছাইড বিচাৰি আহিব লাগিব। য'ত ভাড়াঘৰত আছোঁ, গুৱাহাটীত কৰ্মসূত্ৰে আহি ভাড়াঘৰত আছোঁ, কিবাকৈ ভাড়াঘৰৰ অনাৰ অসমীয়া হয়, কিন্তু ওলালেই বিহাৰী, সোঁৱে বিহাৰী, বাওঁৱে বিহাৰী। আমাক BJP চৰকাৰে উপহাৰ দিছে মানে বিহাৰী চৰ গৰু লাঠি খাবলৈ। লাহে লাহে সেইখিনিতো আৰম্ভ হৈছেই, আৰু মহিলাৰ ওপৰত কি অত্যাচাৰ চলে ঠিক নাই, কি নিৰ্যাতন চলে, কোনে কিমান মনে মনে সহ্য কৰিব লাগে। সৰুকৈ কিবা এটা ব্যৱসায় কৰিবলৈ গ'লেও অসমীয়া মানুহৰ কাৰণে জাগা নাই। সকলো ব্যৱসায় প্ৰতিষ্ঠান লৈয়ে লৈছে, সিহঁতৰ পৰাই কিনি চব বস্তু খাব লগা হৈছে, তেনেকুৱা এটা অৱস্থা। বাকী মই এইটো ক'ব খুজিছোঁ যে এই সুবিধাখিনি কেনেকৈ পাইছে, মানে এতিয়া আমাৰ অসমত বিহাৰীয়ে অসমীয়া গো বেক বুলি ক'ব পৰা হ'ল। গো বেক কৈছে নকৈছে মোৰ কাণত পৰা নাই, মই ভিডিঅ'টো অলপকৈ হাল্লা কৰাহে দেখিছোঁ। যি কৰিবলৈকে হওক, অসমৰ মাটিত বিহাৰী সম্প্ৰদায়ৰ মানুহে প্ৰতিবাদ কৰিছে। কাক লৈ প্ৰতিবাদ কৰিছে, কি কাৰণে প্ৰতিবাদ কৰিছে, কাক ডিমাণ্ড কৰিছে, কি লাগে সিহঁতক, কোন হয় সিহঁত, এই সুবিধা কোনে দিছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে। এই সুবিধাটো আগতে কেতিয়াও পোৱা নাছিলে। কি দৰকাৰ আছিলে এজন বহিৰাগত বাহিৰৰ বিহাৰী মানুহক বিধায়ক উঠিবলৈ দিবৰ কাৰণে? মানুহ নাছিল অসমত, কিয় বেলেগ এজন মানুহ বিচাৰি কিয় নুঠালে? অসমীয়া মানুহ বেলেগ নাছিল আপোনাৰ লগত? এইটোকে কৰাৰ কাৰণে এতিয়া এই জেগাখিনি কি আপোনালোকে যেনেকৈ বড়োলেণ্ড লাগে, মিয়াক মিয়ালেণ্ড লাগে, এতিয়া কি বিহাৰীলেণ্ড দিব নেকি আপুনি? এই কি কয় মধ্য গুৱাহাটীৰ জেগাখিনি বিহাৰী অসম হ'ব নেকি? এইখিনি তেনেকুৱা যেনহে লগা হৈছে। এটা অসমীয়া কথা ক'বলৈ মানুহ নাই, আৰু মিয়া কৰি মুছলিম মানুহখিনিক আমাৰ পৰা শত্ৰুতা ভাৱ আপুনিয়ে জন্মাইছে। আপোনাৰ BJP চৰকাৰে এইখিনি কৰিছে। মুছলিম মানুহখিনি আমাৰ মানুহ নহয়, বাংলাদেশী মিয়া, তেওঁলোকৰ লগতো তেনেকুৱা কৰিছে। আৰু এই বিহাৰীখিনিক আপুনি আসন পাতি দিছে, তাৰপিছত বিহাৰীখিনিয়ে আমাৰ সাধাৰণ জনতাৰ লগত কাজিয়া পচাল, মাৰপিট, গো বেক, কাক কেতিয়া মাৰি পেলাই গোটেই গ্ৰুপ আছে আপুনি জানে,
এতিয়া অসমীয়া মানুহৰ কিবা এটা হ'লে মোৰে কাইলৈ ৰাস্তাত কিবা এটা হ'লে ধৰিবলৈ আহিবলৈ মানুহে ভয়ো কৰিব আৰু আমাৰ মানুহখিনি ইমান সাহস কৰি আগবাঢ়ি নাহেও। কিন্তু সিহঁতৰ গেং থাকে, চবতে গেং থাকে। কোনোবা এটা সাধাৰণ মানুহক মাৰি পিটি ক'ৰবাত যদি পেলাইও থৈ আহে ৰাতি, কোনেও গম নাপাব কিন্তু। গতিকে খুব বেয়া দিন আহিছে, আমাৰ কোনো ধৰণৰ ছেফটি নোহোৱা হৈছে। অকলে বাহিৰত ওলাই যোৱা, অলপ দেৰিকৈ বাহিৰৰ পৰা অহা, কোনো ধৰণৰ ছেফটি নাই। মধ্য গুৱাহাটী অঞ্চলটো যে একদম চেচ পালে। উন্নতি কৰিছেহে কৰিছে, উন্নতি যিবিলাক কাম কৰিছে সেইবিলাক ধন্যবাদ পাব লগা কাম কৰিছে, কিন্তু এইটো কি উন্নতি কাম কৰিলে নাজানো। আৰু ইয়াতে মানুহবিলাকে ভয় খায় মাত মাতিবলৈ। দেখা নাই কেতিয়াও জালুকবাৰী সমষ্টিৰ মানুহক ওলাই আহি প্ৰতিবাদ কৰা দেখা নাই। কেতিয়াও জালুকবাৰী সমষ্টিৰ মানুহে একো অভাৱ অভিযোগ খং ৰাগকে চৰকাৰৰ প্ৰতি আপোনালোকৰ নাই নেকি? জালুকবাৰী সমষ্টিৰ মানুহখিনি একোৱেই নাই, 100% ছেটিছফাই আপোনালোক। সকলো ক্ষেত্ৰতে যে বদনাম লৈ আছে এই আপাৰ আচামৰ মানুহখিনিয়ে, কিয় বদনাম লৈ আছে? আজি লাচিত সেনা, কালি হিন্দুৰ কিবা সংগঠন খুলি যে নিজৰ জাতিটোক বচাবৰ কাৰণে যে সকলো ক্ষেত্ৰতে প্ৰতিবাদ কৰিব, সকলো ক্ষেত্ৰতে বাধা প্ৰদান কৰিব, উচ্ছেদো কৰিব, হেৰি কৰি ভালৰ কাৰণে, অসমীয়া জাতিটো বচাবৰ কাৰণে। এই যে এইটো ছাইডলৈ অহাৰ পিছত মানুহখিনি কি হৈ যায়, মানে এইটো ছাইডত থকা মানুহখিনি যেনেকৈ যে একদম মই ডাইৰেক্টলি কৈছোঁ, জালুকবাৰী সমষ্টিৰ মানুহখিনিৰ একোৱেই নাই তাৰমানে। চৰকাৰ আছে আমাৰ লগত, মুখ্যমন্ত্ৰী আছে, সেনেধৰণৰ কথা। বা অকল জালুকবাৰী বুলিয়ে নকওঁ, নগাঁৱৰ পৰা এইটো ছাইডলৈ মানুহখিনি একো প্ৰতিবাদ নকৰে নিজৰ জাতিটোৰ কাৰণে, নকৰে প্ৰতিবাদ। কাৰণ তেওঁলোকে পাই আছে, খাই আছে। আমি পাই আছোঁ, খাই আছোঁ, বাছ সেইখিনি পালেই হ'ল, আমাক বেলেগ নালাগে, মৰি যা বাকী। ৰজাঘৰীয়াৰ যোনে মানে আশীষ পাই আছে ন, সিহঁতৰ কি হ'ব? সিহঁতৰ জাতি মাতি দৰকাৰ নহয়, সিহঁতে নিজৰ জীৱনটোত যেনেকৈ জীয়াবলৈ মন তেনেকৈ জীয়াব পাৰিলে হ'ল। আজি গুৱাহাটীত কিবা এটা হৈছে, কিন্তু শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ মানুহেহে মানে সেই প্ৰতিবাদৰ কাৰণে প্ৰতিবাদ কৰিছে বা হেৰি কৰিছে, প্ৰত্যুত্তৰ দিছে কিবা এটা। ইয়াৰে মানুহ ডেকা ল'ৰাবোৰ কি নকওঁ আৰু, হজৰত মহম্মদৰ নিচিনা মানুহক হিজৰা বুলি ক'ব পাৰে। এতিয়া ইয়াতে যোনে অসমীয়া গৌবেক কৰাৰ পাছত ঘৰৰ ভিতৰত সোমাই আছে, সেইকেইটা কি কোনে দাঙি চাব কাপোৰ? সিহঁতৰ কি? য'ত মাতিব লাগে তাত মাতিব নাজানে, য'ত মাতিব নালাগে তাত মাতে। কথা মাইকী মানুহ হ'লেও এইবিলাক কথা ক'বলৈ ভয় নকৰোঁ। আৰু নকৰোঁ মানে কি, নকওঁ বুলিয়ে আছিলোঁ, কাৰণ মইনো মুখেদি কৈ বা মোৰ নিচিনা 10জনে কৈনো কি কৰিব। কিন্তু সমাজ সচেতন ব্যক্তি, সমালোচক, এই মানুহবোৰৰ কেতিয়া প্ৰয়োজন হয়? সমাজখনত কিবা এটা এনেকুৱা বেয়া বিষয়ৰ যেতিয়া বেছি প্ৰভাৱ পৰে, তেতিয়া সেই সমালোচকসকল হওক, সমাজ সচেতন ব্যক্তি, কোনোবা এনেকুৱা ধৰণৰ কোনোবা কিবা কিবি ধেৰ আছে ন সমাজৰ, আমাৰ সমাজ সমজুৱা মানুহ, সেইবিলাক ক'লৈ যায়? একো বুজি নাপাওঁ। এইবোৰ বিষয়ত মই আকৌ ভিডিঅ' বনাম, যদি মোৰ মনলৈ কিবা আহে। আজি ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। আপোনালোকে তলত নিজৰ মতামত প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।